সিহঁতৰ ভিতৰত এটা জিন্দা বস্তু আছে না অপাৰেশ্যন সামগ্ৰী যিহেতু আমি এটা ৰাতি সাগৰৰ পাৰত কটালোঁ আৰু আজি আমি যাম নৰ্থ গোৱা তো ৰিজৰ্টখন এৰিব লাগিব তো ভাবিলোঁ অকণমান সাগৰৰ পাৰে পাৰে ৰাতিপুৱা খোজকাঢ়োঁ তো ৰাতিপুৱাই উঠিছোঁ আৰু এনেদৰে সাগৰৰ পাৰে পাৰে খোজকাঢ়োঁতে আমি এইবোৰ দেখিছোঁ মানে ঢৌত এইবোৰ উটি আহে পাৰলৈকে আৰু এতিয়া অকণমান ৰেডি হৈছোঁ ছানস্ক্ৰীম ঘঁহি লৈছোঁ কাৰণ বাহিৰত বহুত বেয়া ৰ'দ তো এতিয়া ৰেডি হওঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং মই কমলাই আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ গোৱাৰ পৰা আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আজি আমাৰ ডে 3 মানে গোৱা 3 নম্বৰ দিন আৰু এতিয়া যিটো আমি ৰিজৰ্টত আছোঁ সেই ৰিজৰ্টটো যিটো বিচৰ কাষৰ যিটো ৰিজৰ্ট সেইটো আপোনাৰ চাউথত আছিলে আৰু এতিয়া আমি যাম নৰ্থ গোৱাত তো আপোনালোকক দেখুৱাম তাতো বহুত ধুনীয়া ধুনীয়া বিচ আছে আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাই আছে আৰু আমি এতিয়া ইয়াৰ পৰা টেক্সিত যাম কাৰণ আমাৰ বহুত লাগেজ আছে তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ যাওঁ সেয়া আমাৰ লাগেজখিনি নমাইছে এতিয়া আমি টেক্সিত যাম ইহঁতে প্ৰভাইড কৰিছে মানে পে'মেণ্টটো কৰিব লাগিব সেইটো এক্সট্ৰাকৈ মানুহজন আহি পোৱা নাই তাকে ৰখি আছোঁ তো এতিয়া যাওঁ আমি নৰ্থ গোৱা তাত গৈ আপোনালোকক দেখুৱাম আমি কি কৰোঁ কি নকৰোঁ তো চাই থাকিব ভিডিঅ'টো ব'লক সেইটো গাড়ীখন আহি আছে আমি এইখন গাড়ীতে আমাক সিহঁতে তাত থৈ আহিব আৰু হোটেল আমি বৰ্তমান বুক কৰা নাই অনলাইন তাতে গৈ বুক কৰিম কাৰণ ছেম ৰেট হয় আৰু এনেকুৱা লাগিছে যে অনলাইনতহে বেছি ল'ব মানে লৈ আছে তো আমি তাত ডাইৰেক্ট গৈ অফলাইন হোটেল ল'ম এতিয়া আমি আহি পাইছোঁ এইটো বাস্কো বাইনা বিচ ইয়াতে স্কুবা ড্ৰাইভিং আৰু কিবা কিবি ৱাটাৰ এক্টিভিটিবোৰ পোৱা যায় কৰিব তো চাওঁ যিখিনি পাৰোঁ কৰিম কাৰণ ইমান এটা সাহস নাই কাৰণ পানীত অলপ ভয় লাগে তো চাওঁ কিবা ট্ৰেইনিং দিয়ে 15 মিনিটছৰ তো সেইখিনি ভালকৈ ডিটেইলছখিনি লৈ লওঁ তাৰপিছত যদি পাৰোঁ কৰিম নোৱাৰিলেতো নাই আৰু আপোনালোকে সাহসত থাকিলেহে যদি আপোনাৰ ভয়ে কৰে তেতিয়াহ'লে অকণমান মানে ৰিস্কি হয় সাহসেৰে কৰিব ইয়াত এনেকুৱাকৈ ৱাটাৰ এক্টিভিটিৰ কাৰণে কিছুমান পেকেজ থাকে য'ত 5টামান মানে এক্টিভিটি সোমাই থাকে স্কুবা ড্ৰাইভিং আৰু কিবা কিবি আছিলে তো মই নোৱাৰিলোঁ এইবোৰ কৰিব সেইকাৰণে মই ছিংগেলকৈ লৈছোঁ ছিংগেলকৈ ল'লে অকণমান প্ৰাইচটো অকণমান বেছি হৈ যায় আৰু পেকেজত কৰিলে অকণমান কমত হয় আৰু হাজবেণ্ড আৰু মানে দাদা গৈছে স্কুবা ড্ৰাইভিং কৰিবলৈ বহুত সময় লৈছে সেইকাৰণে আমি এনেকৈ সাগৰৰ পাৰত ৰখি আছোঁ এতিয়া মজা মজা হা মজা বিদ্যা মই পাৰিলোঁ হয় নে কৰিব এয়া স্কুবা ড্ৰাইভিং কৰি আহিলে আৰু যদি আপোনালোকে বিচাৰিছে তাত গৈ কেনেকুৱা কি কৰিলে সাগৰৰ তলত যদি ভিডিঅ'টো চাব বিচাৰিছে তেতিয়াহ'লে আমাৰ নতুন চেনেলৰ লিংকটো মই তলত দি দিম ডেছক্ৰিপশ্যন বক্সত আপোনালোকে চাই ল'ব তো এতিয়া মই পেৰাচাইলিং কৰিব গৈ আছোঁ হয় নহয় আমি এই ভয়তে স্কুবাটো কৰিব নোৱাৰিম এতিয়া বাকীকেইটা কৰিম
বিচখন ইমান এটা ভাল পোৱা নাই কাৰণ বহুত লেতেৰা আছিলে পানীৰ মানে মাজত বটল গ্লাছ পেকেট এইবোৰ ধৰণৰ মানে বস্তু দেখিছোঁ আৰু কিছুমানৰ ভৰিও কাটিছে হয়তো এনেকুৱা ইয়াত মানে অকল ৱাটাৰ এক্টিভিটি এইবোৰ কৰিবৰ কাৰণেহে মানুহবোৰ আহে আৰু এই তিৰোতাজনীৰ ভৰিত কিবা লাগিছিলে তাই ভাবিছিলে সাপ কিন্তু সাপ নাছিলে কিবা এনেকুৱা প্লাষ্টিকৰ কিবা এটা বস্তু লাগি আহিছিলে ভৰিত তো ইমান এটা চাফা নহয় আৰু চাউথৰ যিবিলাক বিচ সেইবোৰ বহুত চাফা হয় হয়তো ইয়াত অকল এনেকুৱা এক্টিভিটি কৰাই সেইকাৰণে অকণমান মানে লেতেৰা আৰু তো মই এই দুটা এক্টিভিটিয়ে কৰিলোঁ কাৰণ বাকীবোৰ মোৰ দ্বাৰা নহয় বুলি মই গমেই পাইছোঁ আজিৰ দিনটো এনেকৈ গ'ল কাৰণ ৱাটাৰ এক্টিভিটিত যিহেতু বহুত মানুহ থাকে ন তো সেইকাৰণে মানে বহুত টাইম লাগিছে কেনেকুৱা কলা মলা হৈ গৈছোঁ তো মই জাষ্ট দুটাই কৰিছোঁ এটা হৈছে পেৰাছেলিং আৰু এটা হৈছে আপোনাৰ কি নাম আছিলে বা এইটো মই স্ক্ৰীণত দি দিম মানে নামটো পাহৰি থাকিলোঁ এতিয়া আমি গৈ আছোঁ ডিৰেক্টলি হোটেল আৰু আমি এক্টিভিটিবোৰ মানে হোটেল নোযোৱাকৈ কৰিছিলোঁ যিহেতুকে বিচখন মানে মাজতে পোৱা গৈ যায় তো ড্ৰাইভাৰে মানে তাতে নমাই দিলে আমাক তো তেনেকৈ কৰিলোঁ এতিয়াহে মানে হোটেল গৈ আছোঁ আৰু এটা কথা যে নৰ্থ গোৱাত বহুত চাব লগা বিচ আছে আৰু যদি আপোনালোকে ভাবিছে চব চাম বুলি তেতিয়াহ'লে এনেকুৱা এটা পইণ্টত হোটেল ল'ব যিটোৰ দ্বাৰা মানে আপোনালোকে চবখিনি কভাৰ কৰিব পাৰে নহ'লে টেক্সি ভাড়া এইবোৰত মানে বহুত পইচা ৱেষ্ট হৈ যায় এতিয়া ইমান ভাগৰ লাগিছে এতিয়া গৈ ফ্ৰেছ হৈ মেলি যদি আবেলি পাৰোঁ অকণমান ওলাই যাম আৰু কালি আমাৰ লাষ্ট ডে তো ভিডিঅ'টো চাই থাকিব যদি কিবা ওলাই যাওঁ তেতিয়াহ'লে দেখুৱাম নিশ্চয় আপোনালোকক এইখনে হৈছে আজি আমাৰ হোটেলখন ইমান টায়াৰ্ড ফিল কৰিছোঁ নহয় মানে এতিয়া এনেকুৱা লাগিছে ভিডিঅ' নবনাওঁ আৰু কিন্তু আপোনালোকৰ কাৰণে বনাই আছে দেই আমি হোটেলত অকণমান ৰেষ্ট লৈ ওলাই আহিলোঁ আবেলিকে আৰু আমাৰ হোটেলৰ কাষতে এখন বিচ আছিলে কালাংগুট বিচ এনে অকণমান আমি চাব ওলাই আহিলোঁ আৰু ইয়াৰ যিটো পৰিৱেশ দেখিছে নিশ্চয় আপোনালোকে ইয়াত মানে নৰ্থ গোৱাত বিশেষকৈ অকল পাৰ্টিয়ে চলি থাকে তো আমি ইয়াত আহি অকণমান এনেই ফটো চটো উঠিলোঁ তাৰপিছত আমি গ'লোঁ অঞ্জুনা বিচ আৰু তাত যিহেতুকে আমি পাৰ্টি কৰিব সোমাম সেইকাৰণে এনেদৰে অকণমান চুলিত ষ্টাইল কৰি ল'লোঁ আৰু তাত ছোৱালীৰ কাৰণে ফ্ৰী এণ্ট্ৰি আছিলে তো আমি চান্সতে অকণমান ডান্স মাৰি দিলোঁ बहुत अच्छा बना रही बेटा हां हां तुम्हारा पैसा लेकर कर हमें कैसा भी बनाएंगे तो कैसा होएगा हां ठीक है देखो ना ये नहीं नहीं एक ही अच्छा
এন্ট্রি আউন করব এখন আমার কিবা মুখে চুপি ঘোলা কালার আছে নাকি কলা মলা একদম রাঙা টাইপ ये देख बेटा हाँ हाँ मैं देख लूंगी वीडियो में कैसे खोलना पड़ेगा ये गांठ बांधी ना ये गांठ दोरा खोलने का ये और एक सारा बार गांठ दो और निकल हाँ, जाएगा और नहीं। दे तू ঐ এটাই হ'ব আমি ইয়াত আহি পাওঁতে অলমষ্ট 9:30 হৈছিলে আৰু পাৰ্টি আৰম্ভ হয় ৰাতি 12টাৰ পিছত মৰ্ণিং 8টালৈকে আমাৰ এটা একো আইডিয়া নাছিলে বাট তথাপিও আমি অকণমান সময় আছোঁ খাই বৈ অকণমান সময় থাকি ওলাই গ'লোঁ তো এইখিনি আছিল আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকক ভাল লাগিছে আৰু যদি ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব